মোৰ ধৰি লওক 40,000 পৰা 50,000 টকাৰ ভিতৰত মই এটা ধুনীয়া ইনকাম কৰি আছোঁ। দানা পানী কাৰণে মই খৰচ কৰিব নালাগে, সেইটো কোম্পানীয়ে দিব। মই ব্ৰইলাৰ পোৱালিও তেওঁলোকে দিব, মই জাষ্ট পুহি দিব লাগে। তাৰ পানীটো এইটো অট' ড্ৰিংকাৰ ব্যৱহাৰ কৰিছোঁ, যিটো মানে আমাৰ প্ৰায় কষ্ট বহুতখিনি আমাক কমাই দিয়ে। আমাৰ দানা দিছোঁ এনেকৈ, আমাৰ চাঙত পুহিলে আমাৰ এটা লাভ হয়। আপোনালোকে দেখিছে মই আছোঁ আজি ব্ৰইলাৰ ফাৰ্মত, কোম্পানীৰ ব্ৰইলাৰ ফাৰ্ম। এতিয়া কোম্পানীৰ ব্ৰইলাৰ ফাৰ্ম হয়নো কি? কোম্পানীয়ে ব্ৰইলাৰ দিব, কোম্পানীয়ে মেডিচিন দিব, কোম্পানীয়ে দানা দিব। আপুনি অকল তাক চাব লাগিব, আৰু কোম্পানীয়ে তাৰ বিনিময়ত আপোনাক পইচা দিব। আহকচোন এই বিজনেছটো কেনেকুৱা বিজনেছ হয় আমি জানিব চেষ্টা কৰোঁ। লগতে আছে মোৰ ভাইটি পুলক সোণোৱাল। পুলক, তুমি এই ব্ৰইলাৰৰ বিজনেছটো কেতিয়া কৰিম বুলি ভাবিছিলা? মই প্ৰায় এবছৰমান আগত এইটো ভাবিলোঁ, মোৰ মনলৈ আহিলে। মই যেতিয়া নিজৰ মোৰ পঢ়া শেষ কৰি ঘৰলৈ ঘূৰি আহিছিলোঁ। ঘৰলৈ ঘূৰি আহোঁতে তুমি এইটো কৰিলা, আৰু এতিয়া তোমাৰ এইটো ৰেছপন্স কেনেকুৱা পাইছা? মই ৰেছপন্স ধুনীয়া পাইছোঁ। মই যিটো কোম্পানীৰ পৰা পুহিছোঁ, প্ৰিমিয়াম কোম্পানী, সিহঁতৰ ভাল ৰেছপন্স। তেওঁলোকৰ যি ছুপাৰভাইজাৰ, তেওঁলোকৰ ধুনীয়া ৰেছপন্স। তেওঁলোকে ডেইলি ভিজিট দিয়ে, তেওঁলোকে দানা পানী সকলো ধৰণৰ সময়মতে আহে। প্ৰিমিয়াম কোম্পানী, প্ৰিমিয়াম কোম্পানী। তুমি কৈছা দানা পানী সময়মতে আহে, তেতিয়াহ'লে কি দানা পানীৰ কাৰণে তুমি পইচা খৰচ নকৰা? দানা পানীৰ কাৰণে মই খৰচ কৰিব নালাগে, সেইটো কোম্পানীয়ে দিব। মই ব্ৰইলাৰ পোৱালিও তেওঁলোকে দিব, মই জাষ্ট পুহি দিব লাগে। তাৰ বিনিময়ত মোক 8 টকাৰ পৰা 10 টকাৰ ভিতৰত এটা ৰেট দিয়ে। আৰু তুমি জাষ্ট পুহি দিয়া, কিমান দিনৰ পাছত কোম্পানীয়ে ল'ব আহে? প্ৰায় 40 দিনৰ পৰা 45 দিনৰ ভিতৰত, যেতিয়া ব্ৰইলাৰ এভাৰেজ ৱেইট ধৰি লওক 2 কেজি ওপৰ হয়, তেতিয়া কোম্পানীয়ে সময় মিলাই কিনে আমাৰ আহি এইবোৰ লৈ যায়। পাৰ কেজিত কিমানকৈ দিয়ে কোম্পানীয়ে? পাৰ কেজি আমাৰ মিনিমাম 8.5 টকাৰ পৰা আৰম্ভ হয়, 10 টকা পৰ্যন্ত কেতিয়াবা পোৱা হয়। তোমাৰ ফাৰ্মটো কিমান ডাঙৰ হয়? মোৰ ফাৰ্মটো প্ৰায় ব্ৰইলাৰ 2000 কেপাচিটি। ইয়াত 2000 কেপাচিটি। এই যে এইটো যে লেআউটটো তুমি বনাইছা, ইয়াত তুমি নিজে খৰচ কৰিছা নে এইটো কোম্পানীয়ে বিয়াৰ কৰিছে? এইটো যিটো মোৰ আৰ্কিটেক্ট ডিজাইনটো, এই ডিজাইনটো ঘৰটো হওক, বাকী চাংবোৰ এইবোৰ দেখিছে আপুনি, দানা পাত্ৰ এইবোৰ চব নিজে খৰচ কৰিব লাগে। বাকী কোম্পানীয়ে মাত্ৰ পোৱালি আৰু দানাটো খৰচ কৰে। এইবোৰ মানে আমি নিজে খৰচ কৰিবলৈ হয়। ইয়াত কিমান খৰচ হ'ল? মোৰ ইয়াত প্ৰায় 2.5 লাখ টকামান খৰচ হৈছে। কোনোবা যদি নতুনকৈ কৰিব বিচাৰিছে, সিহঁতৰ মানে 2.5 লাখ টকা লাগিবই নে? লাগিব। 2.5 লাখ টকা লাগিবই। তেওঁলোকৰ যদি নিজে অলপ তেওঁলোকৰ ঘৰৰ কামবোৰ কৰিব পাৰে, ধৰি লওক বাঁহ গছ তেওঁলোকৰ নিজৰ আছে, প্ৰায় বাঁহেই লাগে ঘৰটো বনাবলৈ। বাঁহতে বহুত খৰচ হয়, বাকী দানা পাত্ৰবোৰ খৰচ হয়। বাঁহবোৰ যদি নিজৰ থাকে, কি এটা সাহস পোৱা হয়। তুমি যে এই ব্ৰইলাৰ ফাৰ্মটো কৰিছা, ইয়াৰ তুমি কিবা ট্ৰেইনিং লৈছানে? নাই, মই কোনো ধৰণৰ ট্ৰেইনিং লোৱা নাই। মই ব্ৰইলাৰ ফাৰ্ম ষ্টাৰ্ট কৰা প্ৰথম দিনাৰ পৰা আমাৰ যি কোম্পানীৰ যি ছুপাৰভাইজাৰ, তেখেতে আমাক ট্ৰেইন কৰি আছে। আমি এইফালে ব্ৰইলাৰ পুহি আছোঁ, লগতে আমি ট্ৰেইনো হৈ আছোঁ। একে সময়ত আমি পুহি থোৱা হৈছে, এইফালে ট্ৰেইনিং হোৱা হৈছে। ছুপাৰভাইজাৰ মানে গোটেই কোম্পানীয়ে ট্ৰেইনিংটো দিব? এতিয়া প্ৰায় মোৰ 100% এক্সপিৰিয়েঞ্চ হ'ল বুলি মই ক'ব পাৰোঁ নিজকে। 100% এক্সপিৰিয়েঞ্চ হ'ল? হয়, এই কোম্পানীৰ পৰা পুহি 0ৰ পৰা 100% মই ইয়াতে এক্সপিৰিয়েঞ্চ হ'ল মোৰ। এই ভিডিঅ'টো চাই পিনে যদি কোনোবাই তোমাৰ ওচৰলৈ আহিব বিচাৰে, যে পুলক আমাক অলপমান শিকাই দিয়া, দেখাই দিয়া, তুমি সেইটো কাৰণে সাজু আছানে? নিশ্চয় সাজু আছোঁ মই। যিকোনো ব্যক্তি আহক, যুৱ প্ৰজন্ম নিজকে নিবনুৱা বুলি কৈ বহি থাকে, বিভিন্ন চাকৰি আশাত বহি থাকে, তেওঁলোক আহক, আগবাঢ়ি আহক। মই তেওঁলোকক যিমান পাৰোঁ মই সহায় কৰিম, সহযোগ কৰিম। কেনেকৈ কৰিব লাগে, ফাৰ্মৰ ডিজাইনটো কেনেকৈ বনাব লাগে, কোনটো ডাইৰেকশ্যনত বনাব লাগে, বিভিন্ন ধৰণৰ যিবোৰ জিৰ' নলেজ, মই তেওঁলোকক কিছু পৰিমাণে নলেজ দিব পাৰিম। আৰু কাৰোবাৰ যদি এই প্ৰিমিয়াম কোম্পানীত কণ্টেক্ট কৰিব বিচাৰে, সিহঁতে কেনেকৈ কণ্টেক্ট কৰিব পাৰিব? মই আপোনাক আমাৰ ছুপাৰভাইজাৰ নম্বৰটো দি দিম, আপুনি দি দিব। ঠিক আছে, মই তেতিয়া তাত তলতে হাইলাইট কৰি দিম তোমালোকৰ ছুপাৰভাইজাৰ নাম্বাৰ। কি কোম্পানীৰ নাম কি বুলি ক'লা আৰু এবাৰ কোৱাচোন? কোম্পানীৰ নাম প্ৰিমিয়াম কোম্পানী। হয়, এনেকুৱা বিভিন্ন ধৰণৰ কোম্পানী আছে। আমি প্ৰায় প্ৰিমিয়াম কোম্পানীটো পুহিছোঁ, যেতিয়া সিহঁতৰ ভাল ৰেছপন্স পাইছোঁ কাৰণে আমি এইটো কোম্পানীয়ে পুহি আছোঁ বৰ্তমান। এতিয়া আপুনি দেখিছেই, মই পানীটো এইটো অট' ড্ৰিংকাৰ ব্যৱহাৰ কৰিছোঁ, যিটো মানে আমাৰ প্ৰায় কষ্ট বহুতখিনি আমাক কমাই দিয়ে। আমাৰ দানা দিছোঁ এনেকৈ। আমাৰ চাঙত পুহিলে আমাৰ এটা লাভ হয়, আমাৰ তলৰ পৰা গেছটো প্ৰায় ব্ৰইলাৰবোৰে নাপায়। তাৰপৰা আমি ব্ৰইলাৰটো পৰিষ্কাৰ হৈ থাকে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমাৰ বাচি থাকে। এতিয়া পানীটো আপুনি দেখিছে, মই ইয়াত টেংকি লগাই থৈছোঁ ওপৰত, টেংকিৰ পৰা অট'মেটিক পানী আহি আছে। পানী মই অকল দিনটোত এবাৰ পানী দিওঁ, গোটেই দিনটোৰ কাৰণে হৈ যায়। তেনেকৈ চাঙত পুহিলে আমাৰ বহুত কষ্টৰ পৰা আমি হাত সাৰোঁ। এতিয়া আপোনালোকে দেখিছে, পানী টেংকি যিহেতু দেখিলেই, আমি যিকোনো ধৰণৰ মেডিচিন দিব হ'লে সিহঁতৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কথা আছে। আমি যেতিয়া মেডিচিন দিওঁ, তেতিয়া প্ৰায় পানী টেংকিতে আমি মিলাই দিওঁ, গোটেইবোৰ ব্ৰইলাৰ একেবাৰে পাই যায়। আমাৰ এটা আমাৰ ভাল পইণ্ট, পানী টেংকি অট'মেটিক কৰিলে। আৰু যিটো আপুনি দেখিছে লিটাৰবোৰ দেখিছে, এইবোৰ ব্ৰইলাৰ গুবোৰ, আমি এইবোৰ এটা ধুনীয়া সাৰ হয়। এইবোৰ আমাক ভাল সাৰ। আমি পাছফালে মোৰ বাৰী আছে, এই বাৰীতে শাক বাৰীত এইবোৰ ইউজ কৰি আমি বিভিন্ন ধৰণৰ জৈৱিক পদ্ধতিৰে আমি শাক পাচলি খেতি কৰি আহিছোঁ। তুমি যে এই বিজনেছটো কৰি আছা, ইয়াৰ পৰা তোমাৰ কিমান উপাৰ্জন হৈ আছে? মোৰ এইটো ব্যৱসায়ত প্ৰায় 40ৰ পৰা 45 দিনত যিহেতু ব্ৰইলাৰ মেচিউৰ হৈ যায়, তেতিয়া নিয়াৰ পিছত মোৰ প্ৰায়
40 দিনত মোৰ ধৰি লওক 40,000 পৰা 50,000 টকাৰ ভিতৰত মই এটা ধুনীয়া ইনকাম কৰি আছোঁ। 40 দিনত 40 দিনত হয়। 40 দিন বুলি কিয় ক'লা তুমি? 40 দিন এক বেচ ব্ৰইলাৰ পুহি কেনে ডাঙৰ হোৱালৈকে প্ৰায় মোক 40 পৰা 45 দিন সময় লাগে। প্ৰায় 40 পৰা 45 দিনৰ মই যিটো মোৰ মূল্য পাওঁ সেইটো প্ৰায় 40,000 পৰা 50,000 ভিতৰত হয়। তাৰপিছত ছেকেণ্ড বেচৰ যোনবিলাক পোৱালিবোৰ আহিব সেইবোৰ নেক্সট বেচ আৰু এসপ্তাহ পিছত আকৌ নেক্সট বেচৰ মোৰ পোৱালি আকৌ আহে। এসপ্তাহ গেপ হয়, এসপ্তাহ গেপ দিয়ে হয়। মই যিহেতু চাঙত পুহিছোঁ যেতিয়া আমাৰ প্ৰায় গেছটো নোহোৱা হয়, মানে গেছ প্ৰায় কম হয়। আমি লগালগ লিটাৰটো চফা কৰি দিওঁ আৰু এসপ্তাহ পিছতে আমাক পোৱালি আকৌ কোম্পানীয়ে পুনৰ দিয়ে। চাঙত কৰিলে এইবোৰ অঁতাই দিয়া তেতিয়াহ'লে গেছটো ফৰ্ম নহয়, গেছ ফৰ্ম নহয়, প্ৰায় কম হয় আৰু প্ৰায় কম হয়। হয়। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, আৰু যদি ভিডিঅ'টো চাই কিবা হ'লেও শিকিব পাৰিছে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।